Hello friends, welcome back to my channel Rinku's Visual Diary. আজি পবিত্ৰ ছট পূজা মই আপোনালোকক ছট পূজা দেখাবলৈ যত্ন কৰিম। আপোনালোকে সকলোৱে ছট পূজা কথা নিশ্চয় জানে। লখিমপুৰত কেনেদৰে ভক্তপ্ৰাণ ৰাইজসকলে ছট পূজা পালন কৰিছে তাক মই দেখাবলৈ যত্ন কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব। ময়ো আজি ভাবিছোঁ তাত এগছ চাকি দিম। আহকচোন মোৰ লগত আপোনালোকে ঘাটলৈ বলক। আপোনালোকে মোৰ ভিডিঅ'টো চাই খুবেই ভাল পাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক নিশ্চয় কৰিব আৰু নতুনকৈ অহা দৰ্শকসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। প্লিজ সাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব। আহকচোন আমি এতিয়া ঘাটলৈ যাওঁ। আপনারা কাম শেষ করে দিন। আমি খালি চাব কামবোৰ চাব। আসলে কিবা সারা 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 आओ लंडे से तुम नीचे को बराबर चल सकते हो निकाल दी पास हो दो ऐसे भी बेटिया का से जब 4 बार होगा आप ठीक है ना ये साहब ना नहीं साहब दुकान पंजाबी भाई तो दिक्कत कम कुछ सरकार समाज
कृपया ध्यान दें।
प्रीलोडेड गानों वाला कीपैड फोन धमाकेदार साउंड के साथ कारवा मोबाइल।
লখিমপুৰত কুন্দি নদীৰ পাৰত ছট পূজা উদযাপন কৰা হৈছে। ভক্তপ্ৰাণ ৰাইজে ইয়াত ছট পূজা উদযাপন কৰিছে। মই তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন, মই ইয়াৰ আপোনালোকৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওকচোন, পণ্ডিতজীয়ে পূজা কৰি আছে। ইয়াত এয়া সূৰ্য ভগৱানৰ মূৰ্তি স্থাপন কৰিছে। ইয়াত পণ্ডিতজীয়ে পূজা কৰি আছে। চাওক ইমান ধুনীয়াকৈ সজাইছে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে। চাই আছেনে? এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে। এয়া চাওকচোন, মানুহখিনিয়ে পূজা কৰি আছে। চাওক মানুহখিনিয়ে এতিয়া অৰ্ঘ দিছে। সূৰ্য দেৱতাক সকলোৱে এনেকৈ অৰ্ঘ দিয়ে। এয়া চাওকচোন কেনেকৈ পূজা কৰিছে। সকলোৱে এনেকৈ সূৰ্য দেৱতাক এনেকৈ অৰ্ঘ দিয়ে। এয়া চাওকচোন কি ধুনীয়াকৈ মণ্ডপটো বনাইছে, দেখিছেনে গাইজ? চাওক এনেকৈ কৰি এয়া চাওক কি ধুনীয়াকৈ কৰিছে। ময়ো এজনী খুৰীৰ লগত আহিছোঁ। মই আপোনালোকক খুৰীক দেখুৱাম দেই। এয়া চাওক, চাওক এয়া এই বাবুটোৱে এতিয়া অৰ্ঘ দি আছে। দেখিছে এতিয়া অৰ্ঘ দিছে। পণ্ডিতাই পূজা কৰিছে। চাওক এইগৰাকী চাওক এয়া পূজা কৰিছে। খুৰী এফালে চাওক, এয়া খুৰীয়ে ছট পূজা কৰিছে। ময়ো খুৰীৰ লগত আহিছোঁ।
পণ্ডিতাই নে ছঠী মা গান নাম গাই আছে छठ पूजा व्यवस्था जो भी होती है उसमें खर्च होता है এনেদৰে ছঠী মাক পূজা কৰা হয় ইয়াত থাপনা এনেদৰে বনাই লৈছে এনে ভক্তগণে ইয়াত ছঠী মাক আৰাধনা কৰে দেখিছেনে ইমান ভক্তপ্ৰাণ ৰাইজ এনেদৰে তেওঁলোকে ছট পূজা কৰে ছট পূজা সূৰ্যক আৰাধনা কৰা হয় কুচি ভৰে এয়া দেখিছেনে এয়া এনেকৈ কুচি ভৰে এইজনী খুৰী ময়ো খুৰীৰ লগত আহিছোঁ ইয়ালৈ আহি খুবেই মনটো ভাল লাগে এতিয়া
ছটি মাৰ নাম গাই আছে এজনী আমাৰ খুৰী गाँव पुखुरी आप सभी चाय और पानी अमित मुंद्रा और संतोष कुशवाहा जी द्वारा चाय और पानी सभी भक्तों को स्वस्थ और खुशहाल रखे। धन्यवाद। अगर किसी को कोई जानकारी है तो आप जानकारी दो या करीबी पुलिस थाना में जानकारी दो। धन्यवाद। ताकि किसी को सुविधा न हो। जो भी अपना घर से आना चाहते हैं
धन्यवाद। यहाँ अनुरोध कर रही है कि छठ परिसर में पटाखे ना फोड़े, इससे दूसरों को असुविधा होगी, किसी का कपड़ा झड़ सकता है, कोई दुर्घटना घट सकती है। इसलिए कमेटी अनुरोध कर रही है कि यहाँ पटाखे ना चलाएं, दूसरों को असुविधा। तो छठ कमेटी की तरफ से जो अवधि खिलाई जा रही है, लीजिए, क्या पता वो टिकट आपको ही लग जाए। बस चंद टिकट बाकी है, बस चंद टिकट बाकी है। जो भी व्यक्ति टिकट लेना चाहते हो, सामने से आकर टिकट। अभी थोड़ी देर में खेल, जो भी व्यक्ति दान पुण्य करना चाहते हो तो यहाँ अपना